হেল্ল' গাইজ, আপোনালোকে কেনেকুৱা আছে? তোমালোক সকলোৱে ভালে আছে বুলি মই আশা ৰাখিছোঁ। আকৌ আজি ভিডিঅ' এটি লৈ আপোনালোকৰ মাজত আহিছোঁ। ভিডিঅ'টোত আজি আমি গান গাম। ক্লাছটো আৰম্ভ কৰাৰ আগত এটা কথা কৈছোঁ যে ভিডিঅ'টো যদি চাই ভাল লাগে তেনেহ'লে এটা লাইক কৰি থৈ যাব আৰু এটা ধুনীয়া চাই কমেণ্ট কৰি থৈ যাব ভিডিঅ'টো চাই কেনে পালে। ব'লক আমি বেছি দেৰি নকৰোঁ, আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। 1, 2, 3, লেটছ গো। তুমি নুবুজিলে বুজুম তাকো নাই মনে যায় জাননে কান্দি দিবলে কান্দি দিবলে কান্দি দিবলে কান্দি দিবলে। আপুনি কান্দিছে না কি এনেকে? তহঁতে যিহে ফাটাফাটি গান গাইছ, বেদনাদায়ক গান গাইছ, ৰখি থাকিব পাৰে নে নকন্দাকে? বঢ়িয়া বঢ়িয়া চা, আপুনিও কাৰ্টনটো কিন্তু হেভি দিলে। ঠিক আছে ঠিক আছে। চা আপোনাৰ ওচৰলৈ আজি লৈ আনিছো কেইটামান বিৰাট ফাটা সাংঘাতিক গান। বোলে 2070 চনত আমাৰ গান বিলাক কেনেকুৱা হ'ব। ৱাও, হোৱাট এন এমেজিং, হোৱাট এ কল্পনা। আগৰ দিনত বিহু বিলাক বাদ দিছো, আমাৰ ভূপেন্দ্ৰৰ গীত মানুহে মানুহৰ বাবে, জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ গীত গছে গছে পাতি দিলে, তোমাৰ বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ গীত বিলতে শালিছে ধুনীয়া পদুমি, ফুলনিত ফুলিছে ফুল। সেই দিনবোৰ এতিয়া পাৰ হৈ আহি গ'ল তোমাৰ ডিস্কৰ দুনিয়া। হিপং হিপং ঘুৰুংতে ফুৰুংতে ভঙা চাইকেল ভঙা বেল ভন্তি তোমাৰ মাটি ফেল মাছলে গৈছিলো ডিস্কো ভন্তি নে নাচিবা বেয়া লাগে অৰে যুদ্ধ হ'ব তয়া ময়া যুদ্ধ হ'ব দিয়ালুৱা। সকলোবোৰ পৰিৱৰ্তন হৈ 2070 চনত ওলাব এনেকুৱা গান। মই গলো 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 ফুৰিবলৈ, মই হোটেলত সোমাই 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 কিবা টি খালো, মই বজাৰলৈ গৈ শ্বপিং 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 কৰিলো। ল'ৰা এনেকুৱা গান কি থাকিব নেকি? আছে নেকি? ওলাব নেকি? ওলাই যাব পাৰে ছাৰ, উলিয়ালে ওলাব। আজিকালি নোৱাৰ গীত কি কথাবিলাকে একদম সুৰ লগাই দিয়া হৈ যায় গান। কথাটো পিছে মিছা নহয়। হয় ছাৰ, ওলাব পাৰে দীঘল দীঘল সুৰ থকা গীত। হাতী সুৰৰ কথা কোৱা নাই ক, এনেকুৱা সুৰ। ডিঙি চিঙি হৈ পৰিবই ল'ৰা, ইমান সুৰ টানিছ যে। এইবিলাক হৈ পৰিব ছাৰ সেইটো সময়ত যি জাং লগাই গোৱা গান, যি জাং লগাই সুৰ টানি গোৱা গীত। এনেকুৱা গানো ওলাব নি বাৰু? এয়া দীঘল দীঘল সুৰ ছাৰ। তাৰপিছৰ গানবোৰ এনেকুৱা হ'ব নহয়। কেনেকুৱা? জানা জিমা সাৰা ভাষা নাচা তেৰা সিমা সাগৰা সফাসা ৰকসমা সাগৰা সনা ভাষা নাচৰা পাৰসা সমা ঘাসা সা দাৰাচা নাচা সা ঘাসা। হে তোৰ গানে হ'ল না? দিমাগ বেয়া কৰি পেলাবি দেই ততি। ছাৰ, এই গানটো হৈছে অৰ্থ নোহোৱা গান। ইয়াৰ কোনো অৰ্থ নাই। চাচা চা চুচু ফাচা ফুচু গান হ'ব মানে। সেইটো সময়ত চাই যদি ভালে কুশলে থাকো আমিও উলিয়াই দিম এনেকুৱা গান।
পইচা থাকিলেই হৈ গ'ল আজিকালি গান উলিয়াবলৈ, হয় নাই? হ'লেও তহঁতৰ কিন্তু অলপ বেছি হৈছে দেই। এনেকুৱা গান থাকে নেকি হে? আজিলৈকে এনেকুৱা গান শুনা নাই পাই মই। শুনাটো আমিও নাই যা। 2017 চনত উলিয়াম বুলি কৈছোহে আমি এনেকুৱা গান। জানো পাই, ইমান দিনলৈকে মই নাথাকোঙে বাৰু, আৰু কেইবছৰমানৰ পাছতে স্বৰ্গগামীয়ে হ'ম। তহঁতেও চাগে ইমান দিনলৈ বাচি থাকিবি জানো? এতিয়া 24 হৈছেহে, 70 হ'বলৈ 45 বছৰমান আছেই। ইমান দিন জীয়াই থাকিবি জানো? থাকিলে থাকিম, যদি নাথাকোঁ নাই। যদি থাকোঁ তেনেহ'লে আমাৰ তৰফৰ পৰা এনেকুৱা গীত ওলাই যাব। বুঢ়া হ'মগে হ'লে উলিয়াম, যদি নাথাকোঁ তেনেহ'লে বাৰু চেচ। দে হ'ব বাৰু, ঠিক আছে দে। 70 চনৰ গানবিলাক আৰু কেনেকুৱা হ'ব দে, আমি নিজে অনুমান কৰিব পাৰিছোঁ বাৰু। আগৰ গীত বৰ্তমান গীতবিলাক আমি ভালকে শুনি মেলি, হয় নাই? একদম হয় ছাৰ, একদম হয়, 100% ৰাইট। আগৰ দিনৰ গীতবিলাক কেনেকুৱা আছিল, সময়ৰ প্ৰভাৱত আজিৰ দিনৰ গীতবিলাক কেনেকুৱা হৈছে, আৰু সময়ৰ প্ৰভাৱত ভৱিষ্যতে মানে ইমান দিনলৈ 2050-70 চনত মেনলৈ গানবিলাক কেনেকুৱা হ'ব হয়তো আপোনালোকে অলপ অনুমান কৰিব পাৰিছে। পাৰিব দে, চবেই পাৰিব দে। বাৰু তেনে আজিলৈ ক্লাছটো ইমানতে খতম কৰি দিওঁ, হয় নাই? টাইম হ'ল। হেল্ল' গাইজ, ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আৰু ভিডিঅ'টো যদি চাই ভাল লাগিলে তেনেহ'লে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু ছাইডত থকা ঘণ্টি বুটামটো এবাৰ দবাই থৈ যাব। এইবোৰ ভিডিঅ' বনাবলৈ বহুত কষ্ট হয়, চ' আপোনালোকে ভিডিঅ'টো যদি চাই ভাল লাগে তেনেহ'লে লাইক কৰি থাকিলে আমাকো ভাল লাগে। আজিলৈ তেনেহ'লে ইমানেই আছিল, আকৌ লগ পাম আপোনালোকক নেক্সট ভিডিঅ'ত। জয় লা হৰি বোলা, জয় লা ৰাম বোলা, জয় শ্ৰীকৃষ্ণ।